ছাত্ৰী-ছাত্ৰীসকল, আজি মই তোমালোকক আলোচনা কৰিম ক্লাছ 10ৰ হাফ ইয়াৰলি পৰীক্ষাৰ কাৰণে তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কেইটামান প্ৰশ্নৰ উত্তৰ আৰু কোনটো পাৰ্ট আহিব সেইটোৰ বিষয়ে কিন্তু আলোচনা কৰি দিম। তোমালোকে এই ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু কুৱেশ্যনবিলাক চাই ল'বা। তোমালোকক কুৱেশ্যনবিলাক ডিছকাছ কৰি দি আছোঁ কোনবিলাক আৰু কোন পাৰ্ট আহিব সেইটো ইয়াত আহিব। বৰগীত জিকিৰ প্ৰশস্তি আৰু চাবা মই দি আছোঁ। তো প্ৰথমত আহক আলোচনা কৰোঁ। বৰগীতৰ পৰা কি প্ৰশ্ন আহিব সেইবিলাক। তো প্ৰথমত তোমালোকে চাবা কবিৰ পৰিচয়। শ্ৰী শ্ৰী মাধৱদেৱৰ মানে জন্ম ক'ত হৈছিল এইটো প্ৰশ্ন আহিব যে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত হৈছিল। শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলাৰ নৰনাৰায়ণপুৰৰ লেটেকু পুখুৰীত 1800 ক'ত হৈছিল নহয় একচুৱেলি কিমান চনত হৈছিল 1489 চনত জন্ম হয়। আৰু তেওঁৰ পিতৃৰ নামো দিব পাৰে, পিতৃ মাতৃৰ নাম। পিতৃ মাতৃৰ নাম তোমালোকে চাই ল'বা যে গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা। আৰু এইটো হ'ল ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তলত আণ্ডাৰলাইন কৰিছোঁ। জীৱনৰ শ্ৰী শ্ৰী শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তৱ কি নামঘোষা আৰু এই পাঁচটাৰ যেনেকুৱা আখ্যানমূলক ৰচনা কি এইবিলাক চাবা। তত্ত্বমূলক ৰচনা কি নাট অৰ্জুন বঞ্জন বা দধিমথন এইবিলাক চাই ল'বা ঝুমুৰাৰ। তো আলোচনা কৰোঁ। আৰু এটা ইম্পৰ্টেণ্ট আছে বৰগীতৰ লক্ষণ, কিন্তু 4টা পঢ়ি যাবা তোমাৰ হাফ ইয়াৰলি আৰু ফাইনেলৰ কাৰণে কিন্তু অতি সহায়ক হ'ব। আৰু প্ৰশ্নবিলাক ডিছকাছ কৰোঁ কি অহাৰ সম্ভাৱনা আছে আৰু এইবিলাক আহি থাকে মানে চমুকৈ প্ৰশ্ন উত্তৰ দিয়া। ক নম্বৰটো চাবা, খ নম্বৰটো চাবা, অংগ নম্বৰটো চাবা, বৰগীত কি ৰগত বান্ধা আছে 4 নম্বৰটো চাবা আৰু 6 নম্বৰটো চাবা। মহ চাপ মানে কি আৰু বৰগীতৰ মূল ভাৱটো তো পঢ়িয়ে যাবা। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ হাফ ইয়াৰলি এণ্ড ফাইনেল এক্সাম। আৰু 4 নম্বৰৰ কটো পঢ়িবা, ঘটো পঢ়িবা আৰু 5 নম্বৰটো পঢ়ি ল'বা। তোমালোকৰ এইখিনি পঢ়িলে কিন্তু তোমালোকৰ বৰগীতটো প্ৰায় শেষে। আহক আলোচনা কৰোঁ। বৰগীতটো ইতিমধ্যে হ'ল বৰগীতটো আৰু তোমালোকৰ জিকিৰ পাঠটো কোন প্ৰশ্নবিলাক ইম্পৰ্টেণ্ট আছে সেইবিলাক কিন্তু আলোচনা কৰি দিওঁ আহক। তোমালোকে চাবা। তোমালোকৰ কবিৰ পৰিচয় যাবা। তোমালোকৰ তেওঁৰ আচল মানে জিকিৰটো ৰচনা কৰিছিল আজান ফকীৰ। আৰু তেওঁৰ আজান ফকীৰৰ আচল নাম দিব পাৰে। তেওঁৰ আচল নাম আছিল হজৰত শ্বাহ মিলন। আৰু এইখিনিয়ে ব্লেক কি আছিল আৰু ইয়াৰ ইম্পৰ্টেণ্ট কেইটামান শব্দৰ আৰু টকা মানে দুটা পঢ়ি ল'বা। মমিন মানে বিশ্বাসী, মুছলমান আৰু ৰচুল এইবিলাক তোমালোকে পঢ়ি ল'বা, দুটা পঢ়ি ল'বা। আৰু পাৰিলে তোমাৰ যিটো ভাল লাগে অহাৰ সম্ভাৱনা আছে তোমালোকে কেইটামান 4-5টামান পঢ়ি যাবা। তো ইয়াৰ প্ৰশ্ন উত্তৰবিলাক চাই লওঁ। প্ৰশ্নবিলাক চাই লওঁ তোমালোকৰ উত্তৰ আছে চাগে। চমু উত্তৰ 3টা আছে, 3টা কিন্তু পঢ়ি ল'বা। ইয়াত কোনো বেছি নাই, 3টা আছে। জিকিৰৰ ৰচক কোন তুমি চাই ল'বা। জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে এইটো। আৰু 2 নম্বৰ তলৰ শব্দৰ অৰ্থ লিখা যিবিলাক সমৰ্থক শব্দ আছে এইবিলাক কিন্তু পাই যাবা, এইটো পঢ়ি ল'বা। আৰু 3 নম্বৰটো পঢ়ি ল'বা, 3 নম্বৰটো ইম্পৰ্টেণ্ট আছে। আৰু 4 আৰু ক খ এই দুটাই পঢ়ি ল'বা। 4 ক নম্বৰ পানী মৰে পিয়াত অগ্নি মৰে জাৰত এইটোত ভেৰি ইম্পৰ্টেণ্ট আছে। আৰু খ নম্বৰটো মক্কা দৌৰত চাহাব এইটো পঢ়ি ল'বা। ইতিমধ্যে কিন্তু তোমাৰ জিকিৰ এইখিনি পঢ়িলে কিন্তু হাফ ইয়াৰলিৰ কাৰণে হৈ যাব আৰু ফাইনেলৰ কাৰণে অতি সহায়ক হ'ব। ফাইনেল অহাৰ মানে আগে তোমালোকৰ কিছু এড কৰি ল'বা প্ৰশ্ন, কিন্তু ভালেই ইমান প্ৰশ্ন হ'ব। আৰু আহক 65টো আলোচনা কৰোঁ। 65 কবিৰ পৰিচয়। ৰঘুনাথ চৌধুৰীৰ জন্ম কিমান চনত হৈছিল এইটো। আৰু তোৰ এইখিনি পঢ়ি ল'বা আণ্ডাৰলাইন কৰাটো। আৰু জোনাকী কাকতৰ সহায়ক সম্পাদক আৰু মইনা এইবিলাক আণ্ডাৰলাইন মানে তোমালোকে অলপ গোটেইখিনি চাই ল'বা।
আৰু ইয়াৰ প্ৰশ্ন আৰু উত্তৰটো ইয়াৰ ইম্পৰ্টেণ্ট হ'ল ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায় এইবিলাক ক নম্বৰত পঢ়িবা খ নম্বৰ পঢ়িবা আৰু আছে তোমালোকে কিন্তু মাত্ৰ ছয়টা প্ৰশ্ন আছে পঢ়ি ল'বা অলপ অলপকৈ কিন্তু ক আৰু খটো গ'ল পঢ়িয়ে যাবা ভেৰি ইম্পৰ্টেণ্ট আছে আৰু 3 নম্বৰটো পঢ়িবা 5 নম্বৰটো পঢ়িবা আৰু 6 নম্বৰটো পঢ়ি ল'বা আৰু 7ৰ গ নম্বৰটো পঢ়ি ল'বা মোহন কিচক এইটো তোমালোকে পঢ়ি ল'বা ইতিমধ্যে গ'ল তোমালোকৰ প্ৰস্তুতিও ভালেমান প্ৰশ্ন ইম্পৰ্টেণ্ট হৈ গ'ল তো আহক আমালোক আলোচনা কৰিব উদ্যোগী হও আহা এইটো উদ্যোগী হও আহা তোমালোকক দেখুৱাইছোঁ এইটো চেপ্টাৰ হয় উদ্যোগী হও আহা তো এইটো তোমালোকৰ লেখকৰ পৰিচয়ত লেখকৰ পৰিচিতি এইখিনি কিন্তু পঢ়ি ল'বা বাটাৰফ্লাই মি টু দি ব্লাক হোল এই ইংলিছখিনি তোমালোকে কিন্তু পঢ়ি ল'বা আৰু প্ৰশ্নৰ পিনে যাওঁ প্ৰশ্ন আছে ক নম্বৰ খ নম্বৰ গ নম্বৰ গ অংগ চ আৰু ঝ নম্বৰটো তোমালোকে চাই ল'বা আৰু চমুকৈ বুজাই লিখা উদ্যোগী পুৰুষ সিংহাৰ হন এইটো ৰিপিটেড হৈ আছে মই তাৰ কাৰণে আৰ দি আছোঁ ক নম্বৰ আৰু খ নম্বৰটো কৰি ল'বা আৰু 3 নম্বৰটো এইটো ৰিপিটেড হৈ আছে যোৱাবাৰ অহা দেখা হৈছিল তোমাৰ আৰু 5 নম্বৰ 6 নম্বৰটো আৰু লগতে সমাৰ্থক শব্দ আৰু বিপৰীতাৰ্থ জটক শব্দ লিখা এইখিনি তোমালোকে কিন্তু পঢ়ি ল'বা তোমাৰ কিতাপত আছে তোমালোকে দাগ দি থৈ দিয়া মানে চিন কৰি টিক কৰি থৈ দিয়া ইতিমধ্যে গ'ল তোমালোকৰ উদ্যোগী অহা এইটো শেষ হ'ল আৰু ভাৰতীয় নেক্সট হ'ল ভাৰতীয় সংস্কৃতি তো ভাৰতীয় সংস্কৃতি পিনে যাওঁ ভাৰতীয় সংস্কৃতিৰ লেখক পৰিচয়ত মানে ইংলিছখিনি দি ৰেড ৰিভাৰ এণ্ড ব্লু হিল এইটো পঢ়ি ল'বা প্ৰশ্ন আহিব পাৰে এইটো প্ৰশ্ন আহিব প্ৰশ্নটো কি আহিব তোমালোকে বনাবা প্ৰশ্ন কি হ'ব পাৰে এইটো তোমালোকে ক'বলৈ দিলোঁ কমেণ্ট বক্সত কিন্তু কৈ দিবা তো আহক আলোচনা কৰোঁ ইয়াৰ প্ৰশ্ন 1 নম্বৰটো পঢ়িবা 2 নম্বৰটো পঢ়িবা ভাৰতীয় সংস্কৃতি প্ৰাণ কি এইবিলাক আৰু উত্তৰখিনি তোমালোকে ভালকৈ মানে শুদ্ধকৈ পঢ়ি ল'বা 4 নম্বৰ 5 নম্বৰ আৰু হয় 6 7 9 10 আৰু 12 নম্বৰ 13 15 18 20ৰ ক নম্বৰটো আৰু ভাষা বিষয়ক সন্ধিবিলাক তোমালোকে পঢ়ি ল'বা এইটো তোমালোকৰ কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক হ'ল শেষ হৈ গ'ল আহক ইণ্টাৰনেটৰ তিতা মিঠাটো আলোচনা কৰোঁ ইণ্টাৰনেটৰ তিতা মিঠা চেপ্টাৰটো ইণ্টাৰনেটৰ তিতা মিঠা এইটো চেপ্টাৰ ডক্টৰ প্ৰণয় দত্তৰ হয় ইয়াত এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ভাইৰাছৰ সম্পূৰ্ণ নামটো কি আৰু ইয়াত স্পষ্টকৈ কিন্তু দিয়া আছে তোমালোকে বাৰ বাৰ স্পেলিংবিলাক লিখিবা এইটো তোমাৰ ফাইনেলৰ কাৰণে হয় আৰু হাফ ইয়াৰৰ কাৰণে হয় 1 মাৰ্কেও কিন্তু আহিব কিবা 2 মাৰ্কো দিব পাৰে এটা তোমালোকে বাৰ বাৰ প্ৰেক্টিছ কৰি যাবা বানান যাতে স্পেলিং যাতে ভুল নহয় পঢ়িবা ভাইৰাছ সম্পূৰ্ণ নাম কি ভিটেল ইনফৰমেশ্যন ৰিচাৰ্চ আণ্ডাৰ চাইজ এইটো ভালকৈ পঢ়ি ল'বা আৰু আহক আলোচনা কৰোঁ প্ৰশ্নবিলাক ক নম্বৰ খ নম্বৰ গ নম্বৰ 5টাই পঢ়ি ল'বা বেছি প্ৰশ্ন নাই সৰু আৰু WW বা ৱেব কি এইটো পঢ়ি ল'বা 2 নম্বৰ 5 নম্বৰ 6 নম্বৰ এইবিলাক তো ইণ্টাৰনেটৰ তিতা মিঠা হৈ গ'ল আৰু বাকীখিনি পাৰ্ট 2 তোমালোকক দি দিম তোমালোকৰ যদি ভিডিঅ' ভাল লাগে তোমালোকে কিন্তু কৈ দিবা যে পাৰ্ট 2 লাগে আৰু ইংলিছৰ কিন্তু এনেকৈ ইম্পৰ্টেণ্ট দিওঁ তোমালোকে কিন্তু কমেণ্ট কৰিবা কোনটো পাৰ্ট লাগে তো নেক্সট আশা কৰোঁ তোমালোকে কমেণ্ট কৰিবা আৰু মোৰ চেনেলটো নতুন হ'লে কিন্তু ছাবস্ক্ৰাইব কৰি ল'বা তোমালোকে কমেণ্ট কৰিবা কিন্তু যে পাৰ্ট 2 লাগে তেনেহ'লে মই পাৰ্ট 2 দি দিম থেংক ইউ মই আশা কৰোঁ তোমালোকে ভালকৈ পঢ়ি আছা